গুড মৰ্ণিং নমস্কাৰ স্বাগতম জনাইছোঁ জ্যোতিষ আৰ্চনাজ ভ্লগলৈ এয়া আজি কইনা আহি পালেহি এতিয়া লাষ্ট এণ্ড ফাইনেল ৰিচুৱেল যেটো খোবাকনি বুলি কয় নিয়মটো হ'ব তাৰপিছতে আমাৰ ঘৰৰ ৰিচেপশ্যনটো আৰম্ভ হ'ব সেইটো আপোনালোকক দেখাম চাই থাকিব নিয়মখিনি আপোনালোকক দেখাম আৰু মই ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণ টাইমেই নাপালোঁ ভিডিঅ' কৰিবলৈ সেইকাৰণে যিখিনি আৰু দেখাওঁ অফিচিয়েল ভিডিঅ'টো দিম আমি ধুনীয়াকৈ বাকীখিনি আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাম লাডু বনি আছে এতিয়া চাওঁ এইফালে লাডু বনি আছে আৰু এতিয়া দৰা ঘৰৰ ৰিচিপশ্যন আছে সেইকাৰণে মই ৰেডি হৈ আছোঁ আৰু মাহী বাই মোক মেকআপ কৰি দি আছে ইতিমধ্যে আপোনালোকে গম পাইছে যে বিয়াত জোৰোণত মোক ডলিয়ে মেকআপ কৰি দিছিলে আৰু ডলিক বহুত বহুত থেংক ইউ ইমান ধুনীয়াকৈ মোক মেকআপ কৰি দিয়াৰ কাৰণে আৰু আজি মাহী বাই মেকআপ কৰি দি আছে বহুত ধুনীয়াকৈ কৰিছে সেইকাৰণে মাহী বাকো বহুত বহুত ধন্যবাদ আৰু এইফালে ৰাহুল দাক টিমক বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ ফটো ভিডিঅ' ইমান ধুনীয়াকৈ কৰিছে তো বহুত বহুত ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিসকলে ভিডিঅ'টো চাই আছে আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতি শৰতৰ মাইনা আৰু মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে আমাক দুইটাকে ক'ব আপোনালোকে আৰু এতিয়া ৰিচিপশ্যন আৰম্ভ হ'ব আৰু গানটো কাটি দিব লগা হ'ল কাৰণ কপি লাগিব বুলি আপুনি আহিব উশাহ বাঢ়ি কইনাৰ পচন্দৰ এটা বস্তু আমি আজি মেনুত ৰাখিছিলোঁ ম'ম' চ' জাষ্ট আমি টেষ্ট কৰি আহিলোঁ বহুত ধুনীয়া লাগিছে খাই পিনে আৰু থেংক ইউ ছ' মাছ মোৰ পচন্দতে দিয়াৰ কাৰণে মা দেউতাহঁতক থেংক ইউ তার ভিডিও লাগে ফটো ভালো না ভিডিও ভিডিও ভিডিও
তাইক ভিডিঅ' লাগে মানে ব্লগত দিব দীপদা আৰু বিহু দলৰ গোটেই টিমটোক বহুত বহুত ধন্যবাদ জনাইছোঁ চলি আছে ৰিচেপশ্যন এয়া মোৰ বিৰাট মৰমৰ লগৰ ভাইটি দাদা চব দেই কাজিন আমাৰ চব ব্লগতে তেওঁ কমেণ্ট কৰিবই হ'ল সিদ্ধাৰ্থ শিৱসাগৰৰ পৰা আহিছে বিয়া খাব বহুত ভাল লাগে আপুনি যদি কমেণ্ট কৰে থ্যাংক ইউ কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে হোপ নেক্সট
ভ্লগটো আৰু দীঘলীয়া নকৰোঁ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম বাই বাই